Hi guys, welcome back to my channel. তো বলক আজি আমি বাইকৰ চেন ক্লিনিক এণ্ড লিব্ৰিকেট কৰি দেখুৱাম। সো বহুতো ভিডিঅ' আছে ইউটিউবত যিবোৰ ভিডিঅ'ত বাইকৰ চেন লিব্ৰিকেট আৰু চেন ক্লিনিক কৰি দেখুৱাই। সো সেইবোৰ ভিডিঅ' নিচিনাই ময়ো এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। ভিডিঅ'টো কম খৰচত লিব্ৰিকেট কৰি দেখুৱাম আৰু চেন ক্লিনিক কৰি দেখুৱাম। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চেন ক্লিনিকৰ কাৰণে কেৰচিন ইউজ কৰিম। ইয়াতে কেৰচিন আছে অলপ, আৰু লিব্ৰিকেট কৰাৰ কাৰণে আমি মটুলৰ C2 চেন লিব্ৰিকেট ইউজ কৰিম। এইটো O ৰিং, X ৰিং এণ্ড Z ৰিঙৰ কাৰণে হয়। মটুল লিব্ৰিকেট, চেন লিব্ৰিকেট। কেৰচিনৰ সহায়ত চেনটো ক্লিন কৰি দিম। টুথব্ৰাছেৰে ক্লিন কৰি দিয়ক। ক্লিন কৰাৰ কাৰণে আমি টুথব্ৰাছ ইউজ কৰিম। বাইকৰ চেনটো পৰি থাকিলে ইমান ওচৰলৈকে নিদিব। হাতটো আঙুলিটো কাটিও দিব পাৰে। চ' দূৰৰ পৰা কৰিব। আকৌ আমি কেৰচিনেৰে কেৰচিন স্প্ৰে কৰিম। মিনিট পিছত শুকান কাপোৰতে চেনটো মুচি দিয়ক।
কাৰণে আমি মটলৰ লিব্ৰুকেট ইউজ কৰিম C2 তো বলক লিব্ৰুকেট ইয়াতে মাৰিব নালাগে ইয়াতে মাৰিলে উৰি যাব লিব্ৰুকেটবিলাক উৰি যাব সো আমি ইয়াতে মাৰিব লাগিব লিব্ৰুকেট হয় এইটো অনলাইনত কিনিব পাৰিব কোনোবাই যদি কিনিব বিচাৰিছে তো মই মোৰ ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম এইটো অনলাইন কিনিব পাৰিব ফ্লিপকাৰ্ট এমাজনৰ পৰা কিনিব পাৰিব আমাৰ এতিয়া লিব্ৰুকেট কৰা হৈ গ'ল লিব্ৰুকেট কৰা হোৱাৰ পিছত আপোনালোকে বাইকখন ষ্টাৰ্ট দিয়ে লগে লগে গুচি নাযাব লিব্ৰুকেট কৰা হোৱাৰ পিছত 5-10 মিনিটমান ৰাখক তেনেকৈ থৈ দিব নেকি তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব থেংক ইউ so much